গাইজ, আপোনালোকে কেনেকৈ খবৰ ভালনে? মানে মোৰ এটা অন্যতম ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান এতিয়া পথাৰত, আৰু পথাৰৰ পৰা মানে পথাৰত এটা কাৰণত আহিছিলোঁ, যি কাৰণ মই কুঁৱলী মানে নেক্সট টাইম কৈছিলোঁ মই মানে নিয়ৰ বা কুঁৱলী চাব বহুত মন আছে, কিন্তু মই দেখা পোৱা নাই। তাৰ কাৰণে আহিছিলোঁ আজি এগেইন চাবৰ কাৰণে, কিন্তু দেখা নাপালোঁ। গুড মৰ্ণিং। আজি আহিছিলোঁ মানে মই মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ। এতিয়া ঘৰত যাই আছোঁ। বহুত দূৰলৈ গৈছিলোঁ, কিন্তু এতিয়া খোজকাঢ়ি আছোঁ, আৰু পোহৰটো দেখাব পাইছে বেকগ্ৰাউণ্ডত। পোহৰ হ'লে তো আজি যাওঁ। এইকেইদিন ভিডিঅ' বনাম বুলি কৈছিলোঁ, বৰষুণ দি আছিল, তাৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল। তো আজি চেষ্টা কৰিম মানে ভিডিঅ' বনাবলৈ, কিমানখিনি পাৰোঁ। মানে 2-3টা ভিডিঅ' লগে দিব লগা হৈছে, কাৰণ কণ্টেণ্ট নোলাই আছে। কণ্টেণ্ট মানে এনেই নোলায় কণ্টেণ্ট, তথাপিও মানে বৰষুণৰ কাৰণে ভিডিঅ' বনোৱা নাই। তো আজি চেষ্টা কৰিম বনাবলৈ। সেয়েহে এটা মঞ্জিলত পালোঁ, ইয়াতে অলপ বহি দিওঁ, মানে এইটোত অলপ বহি দিওঁ। আৰু মানে বহুত দূৰৰ পৰা আহিলোঁ, ইয়াত অলপ ৰেষ্ট কৰোঁ। ৰেষ্ট কৰি কিনে এতিয়া ঘৰত যাম। ঘৰত যাই মানে নেক্সট কেতিয়া যাওঁ বাহিৰলৈ ওলাই নাজানো। এইটো হৈছে পুৱাৰ ভাত মাংস, এইটো তেলৰ মাংস, এইটো বইল মাংস বনাইছে। ৰ'দ দি আছে আৰু এইপিনে বৰষুণ দি আছে, আৰু পিনে মই গা ধুই আছোঁ। তো কেঁচা হে দোস্ত বাতায়ে কেঁচা হে। গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই আছোঁ এতিয়া মানে ভালুকডুবিৰ, এইটো দেখা পাইছোঁ চাৰিওপিনে ভালুকডুবিৰ এইটো শাল বাগান কৰে নেকি, ফৰেষ্ট্ৰিয়ে মুঠতে জানো। আৰু আগতে আছে লোকেলছখন। মই এতিয়া যাব লাগিছোঁ কৃষ্ণাই, মানে কৃষ্ণাই এটা কাম আছে, কামৰ লগত ফ্ৰেণ্ডকো লগ ধৰাব, আৰু ডাইৰেক্ট মানে ইয়াৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিলোঁ আজিৰ। তো মই মটৰ ভ্লগ কৰিব নোৱাৰিম, তাৰ কাৰণে মাফ কৰি দিব। কৃষ্ণাত যায় আপোনালোকক মিলি আছোঁ। মটৰ ভ্লগ নকৰিবি, যিহেতু অতি সোনকালে যাব লাগিব, টাইম বহুত কম আছে। 8টাৰ আগত যাই পাব লাগিব। এতিয়া 7:30 হ'ব লাগে, টাইম চোৱা নাই। তো তাতে যাই কিনে লগ কৰি আছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। মই কৈছিলোঁ কৃষ্ণাত যাম, কিন্তু বৰ্তমান আহি পালোঁ এনেকুৱা জেগাত। গা ধোৱাটো আজি নহ'ব, কিন্তু ক'ত আহি পালোঁ দেখাই আছোঁ। এইটো মানে মজা, চাউণ্ডটো কিমান আহি আছে নাজানো মোৰ ভইচটো, কিন্তু আহি পালোঁ এইটাত। আজি গা ধোৱা নহ'ব, কাৰণ জাষ্ট চাবহে আহিছোঁ, গা ধোৱা নহ'ব। এই কেইজনমান ফ্ৰেণ্ডৰ লগত আহিছোঁ, কিন্তু কৈছোঁৱেই নহয় গা ধোৱা নহ'ব, যিহেতু জাষ্ট ঘূৰিবৰ কাৰণে আহিছোঁ, কিছু লৈ অহা নাই। বৰ্তমান চুইচ গেটৰ একদম টপত আছোঁ, আৰু টপৰ পৰা ভিউটো আপোনালোকক দেখাওঁ কেনেকৈ হয় চাওক। এইটো হৈছে ভিউ। গা ধুই যাব পালোঁ হয়, বহুত গৰম দিছে এতিয়া। ৰ'দটো দেখা পাইছে কিমান, মানে গা ধুই যি মজা লাগিল হয় না, যদি কাপোৰ আনিলোঁ হয়। বান্দৰে ঘূৰি আছে দেই, একদম বান্দৰীত দেই। বৰ্তমান আছে চুইচ গেটৰ একদম মাজৰ পৰা একটা ভিউটো চাই লওক কেনেকা দেখে। এইটো হৈছে মাজৰ পৰা ভিউ, আৰু মক্কেলকেইটাই কিছুমান মক্কেলে ইয়াতে মক্কেলামি কৰি আছে। এইটো হৈছে ৰংডুং, তৰলৈক্য, চামিৰন, এইটো নাজানো কোন হয়। এইগিলা মক্কেল ফ্ৰেণ্ড থাকিলে মানে মাজাক বেলেগ হয়। তো এই চনাটাক বাই বাই দি আজিৰ কাৰণে সমাপ্ত নহয়, মানে ইয়াৰ পৰা যাম এতিয়া ঘৰত। তো আহি গ'ল মোৰ ঘুগুনি, খাম এতিয়া, খাম। এইগিলা ফুটকাৰগিলা পুৰা খাই আছে ঘুগুনি, আৰু এই দুজন বেছিকে ফুটকাৰ, এই লাষ্টতটো বেছিকে ফুটকাৰ খাব। তো এতিয়া ষ্টাৰ্ট কৰোঁ খাবৰ কাৰণে। আপোনালোক খাৰ পিছত দি আছোঁ, তো খাই লওক। আৰু আন্দা দিল আমাৰ খুৰীয়ে, ওকে আন্দা দিল বলেহে কিন্তু দেই। পেট পূজা হৈ গ'ল। তো কি খালোঁ দেখালোঁহে, এখন যাম মানে ঘৰত যাব লাগিব, বহুত টাইম হ'ল, 12টা বাজিব আৰু। ৰাতিপুৱাতে ওলাই আহিছোঁ, ঘৰত যাই জাষ্ট গা ধুব বহুত মন যাইছে, যিহেতু গৰম বহুত দিছে আজি। তো আমাৰ নতুন ড্ৰাইভাৰ, এইটো মোৰ বাইকখনটো জানে, ইয়াৰ হয় বাইকখন নতুন কিনিছে। পাৰ্টি খুজিছোঁ, কিন্তু পাৰ্টি দিয়া নাই। তো যাওঁ, এতিয়া আহিলোঁ, আহি গা পা ধুই ভাত খালোঁ, আৰু এতিয়া চুলমাৰি যাব ওলাইছোঁ। মোৰ মানে লং পেণ্ট আছে অলপ দীঘল হয়, ছুটি কৰিব যাওঁ চুলমাৰি, কাৰণ আজি টাউনত নাযাওঁ। টাউনত
কিয় বা এলাহ লাগি আছে আৰু চুলমাৰীত এটা মানে এটা নহয় চুলমাৰীত অলপ কাম আছে চুলমাৰীত অহা হৈ গ'ল আৰু এতিয়া মানে যিখিনি কাম আছিল সমাপ্ত হৈ গ'ল এতিয়া ঘৰত যাম ঘৰত যাই আৰু নাইট সন্ধিয়া ঘূৰিব যাম বুলি ভাবছোঁ আহি কৈছিলোঁ যে আজি সন্ধিয়া ঘূৰিব যাম কিন্তু যোৱা নহ'ব কাৰণ আহোঁতে বহুত পলম হৈছে তো আজি ঘূৰিব নাযাওঁ আৰু মানে মৰ্ণিং আপ কৰিব যাম তাৰ পৰা আৰু ভিডিঅ' ষ্টাৰ্ট কৰিম তো আজিৰ কাৰণে বাই বাই দিওঁ আৰু ন গুড মৰ্ণিং আজি আৰু এটা নতুন মানে ৰাতিপুৱা আজি যোনটো চাম বুলি ভাবছোঁ নিয়ৰ সেইটো দেখা পাইছোঁ মানে নিয়ৰটো পৰিলে নিয়ৰ হয় ন তো কুঁৱলী দেখা পাইছোঁ মই বেকগ্ৰাউণ্ডত দেখাই দি আছোঁ এইবিলাক কুঁৱলী আজি পাহাৰটো দেখাই নোৱাৰে যোনটো এক্সপেক্টেড কৰিছোঁ সিমানটো হোৱা নাই নিয়ৰ তথাপিও মানে আৰু পুৱা মানে বেকগ্ৰাউণ্ডত চাব পাৰে পুৱা আৰু ধানৰ মাজেদি খোজকাঢ়ি আছোঁ মজা এইটো ফিলিং মানে কেনেকৈ অনুভৱটো মানে ক'বাই নোৱাৰিছোঁ বহুত মজা লাগি আছে চাৰিওপিনে কুঁৱলী আৰু মই এতিয়া ধানৰ মাজেদি মানে সৰু ৰাস্তা আছে ধানৰ মাজেদি খোজকাঢ়ি আছোঁ আৰু খোজকাঢ়াৰ যিটো মজা না পুৱা কুঁৱলীৰ সময়ত সেইটো মজাই বেলেগ আজি বহুত কুঁৱলী পৰিছে মানে পাহাৰটোৱে দেখা পোৱা নাযায় মই দেখাই আছোঁ এইটো হৈছে পাহাৰটো দেখা পোৱা নাযায় আজি বহুত কুঁৱলী পৰিছে ভাল লাগি আছে বহুত দিনৰ মূৰত 3 দিন না 2 দিন আহিলোঁ দেখা পোৱা নাই কুঁৱলী আজি দেখা পাইছোঁ মনটো মানে কি ক'ম আৰু গাৰ্ডেন হৈ আছে আৰু এতিয়া যাই আছোঁ আগবাঢ়ি কিমানখিনি পাৰোঁ এইটো সৰু ৰাস্তাৰে আৰু দুয়োপিনে ৰাস্তাটোৰ মাজত দুয়োপিনে ধান পথাৰ আৰু কি ক'ম বহুত ফিলিং গাৰ্ডেন হৈ আছে কিমান দূৰ পাৰোঁ যাওঁ খোজকাঢ়ি ভাল লাগি আছে ন এইটোৰ কাৰণে যাই আছোঁ তো চাই থাকক কিমান দূৰ পাৰোঁ মই আৰু কেইজনমান বেকগ্ৰাউণ্ডত পিছত কেইজনমান মানুহ আছে আৰু একেবাৰে ধানৰ মাজৰ আৰু এইপিনে দেখা হৈছে এইটো ডাঙৰ এটা সৰু চাইজৰ পাহাৰ নহ'ব টিলা আৰু কাষতে আছে ঝৰ্ণা এইটো ধান পথাৰ আৰু এইটো মাজেৰে গৈ আছোঁ গৈ কিমান দূৰ পাওঁ নাজানো তো যাই থাকোঁ মাঞ্জিল এতিয়াতো এই ৰাস্তা আগতে গৈছিলোঁ বহুত বছৰ আগতে আৰু আজি যাই আছোঁ কিমান দূৰ পাওঁ চাওঁ আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ কেনেকুৱা পালে ছাবস্ক্ৰাইব নহয় কেনেকুৱা পালে চাই জনাব ভিডিঅ'টো কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো বহুত শ্বৰ্ট হৈছে তথাপিও আপলোড দিম আৰু কাৰণ বহুত দিন হ'ল 1 উইক হ'ল দিয়া নাই তো আজিৰ কাৰণে বাই দি আকৌ নেক্সট এটা ভ্লগত আপোনালোকক লগ পাই আছোঁ